थियेटारनि बिगोमाया रादाय खानाय बादि खोथा लाखिनो हायैयाव गलागाव राजफुजा खुंफुं आफादा खुद्रिखांदों। बाक्सानि गलागाव राजफुजायाव हिमाद्रि थियेटार दिन्थिफुंनायनि खोथा दंमोन। नाथाय दिन्थिफुंनाय जायाखै। थामहिनबा खोथा होनाय बादि लाखिनो हायाखै हिमाद्रि थियेटारनि बिगोमाया। गलागाव राजफुजा खुंफुं आफादा हिमाद्रि थियेटार बिगोमाजों गासै 1,80,000 राङाव रादाय जादोंमोन। रादाय जानाय बादियै 50,000 रां एडभान्सआवबो हरग्रोनाय जाबायमोन। बेबादिनो गलागाव राजमेला फुजायाव 9, 10 आरो 11 नभेम्बर सानथामनि हाबाफारिजों दिन्थिफुंनो गोनांमोन। नाथाय दिन्थिफुंनांगौ समाव हिमाद्रि थियेटारखौ दिन्थिनो हायाखिसै। मिथिहोनाय बादिब्ला फुजा खुंफुं आफादनिफ्राय हिमाद्रि थियेटार मेनेजार दीपक दासनाव मबाइल फननि गेजेरजों कल खालामदोंब्लाबो फनखौ थिखाङाखै। बेखौनो लानानै खुंफुं आफादा खोब दुखु मोनदों आरो थाबैनो हिमाद्रि थियेटारनि मेनेजार दीपक दासजों लोगोसे थियेटारनि गासै दैदेनगिरिफोरनि हेंथायै गोख्रों आयेननि राहा लानो बुंथियो। প্রকাশ করার কথা আছে। প্রকাশ করার কথা মানে আমি এইবেলি 63তম ৰাস মহোৎসৱ আমি মানে বাৰে বৰণীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছিলোঁ আৰু লগতে আমি হিমাদ্ৰী থিয়েটাৰ হিমাদ্ৰীক আমি এগ্ৰিমেণ্ট কৰিছিলোঁ। এইখন আমি থিয়েটাৰ হিমাদ্ৰী এগ্ৰিমেণ্ট কৰিছিলোঁ। তেখেতসকলক আমি 3/5/2022 ইংৰাজী তাৰিখতে আমি নগদ 50,000 টকা এডভান্স দিছোঁ আৰু তেখেতসকলে প্ৰথম এডভান্স আমাৰ পৰাই নিছি। গতিকে আমাৰ পৰাই তেখেতসকলে 50,000 টকা নি উঠি আমাৰ ফোনটো ৰিচিভ নকৰে তেখেতসকলে। গতিকে তেখেতসকলে ফোন ৰিচিভ নকৰে। আমি মানে আহি মানে আগমুহূৰ্ত পাইছোঁ। এতিয়া আগমুহূৰ্ত মানে আজি তেখেতসকলৰ শ্ব' আছিল। গতিকে তেখেতসকলে শ্ব' দিব ক'ত, আজি ফোনে ৰিচিভ নকৰে আজি ইমান দিন ধৰি। গতিকে আমি এতিয়া গোটেই সৰ্ববৃহত্তৰ আমাৰ যি অঞ্চলৰ ৰাইজ আছে, ৰাইজে আমি মানে আইনৰ ব্যৱস্থা হাতত তুলি ল'ম বুলি ভাবিছোঁ। আইনে যি আমাক ন্যায় দিয়ে সেইমতে আমি ন্যায় মানি ল'ম। গতিকে তেখেতসকলৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম। কি নাম আছিল থিয়েটাৰৰ মালিকৰ নাম আছিল দীপক নাথ। দীপক নাথে আমাৰ ইয়াত মানে প্ৰযোজক হিচাপে প্ৰতিনিধি হিচাপে তেখেতক আমি পইচাটো দিয়া হৈছিল। তেখেতৰ নাম দীপক নাথ। তেখেত হিমাদ্ৰী থিয়েটাৰৰ মানে প্ৰযোজক সম্পাদক বুলি তাৰমানে আমাৰ ইয়াত উল্লেখ আছে। উল্লেখ কৰি তাৰমানে তেখেতে চুক্তি কৰিছে। সেই মৰ্মে আমাক ইয়াত মানে তেখেতসকলে আজি শ্ব' দিম বুলি কৈ ইমান দিন ঠগাই আছে। তেখেতসকলেও পাৰ্টি ভাঙিছে কি নাই আমি সেইটোতো বুজি নাপাওঁ বা সেইটো গম নাপাওঁ। ফোনটো তেখেতসকলে ৰিচিভ কৰিব লাগে। গতিকে ফোনে ৰিচিভ নকৰে। গতিকে আমাৰ ৰাইজ মানে আজি আমি ৰাইজক উত্তৰ দিব নোৱাৰা হৈছোঁ মানে কি কাৰণত থিয়েটাৰ নাহিল বুলি। গতিকে সেয়াৰ কাৰণে আমি তাৰমানে ইয়াত আইনী ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। কাৰ ওপৰত কৰিব? আমি আইনী ব্যৱস্থা এতিয়া আমি দীপক নাথৰ ওচৰত ল'ব লাগিব, কাৰণ দীপক নাথে আমাৰ ইয়াত আহি এগ্ৰিমেণ্ট কৰিছিল। গতিকে আমি দীপক নাথৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।